নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকলৈ কঁকাল বান্ধা পিঠাৰ ৰেচিপি। এই ৰেচিপিত মই লৈছোঁ প্ৰথমতে চাউলৰ গুড়ি এবাটি, অকণমান নিমখ দিছোঁ, 2 চামুচ চেনি দিছোঁ, 2 চামুচ পাউডাৰ গাখীৰ দিছোঁ টেষ্টিৰ বাবে, আৰু ইয়াতে নাৰিকল দিছোঁ 1 বাটি। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। ইয়াতে পানী অলপ দিছোঁ। বেছি পাতল হ'ব নালাগে। এতিয়া আমাৰ এইখিনি হৈ গ'ল। এতিয়া কলপাতখন আমি ভালদৰে মুচি লৈছোঁ। এই পাতখন মই 2-3 ঘণ্টা ৰ'দত শুকাইছোঁ, যাতে পাতখন লাহি হয় আৰু ফাটি নাযায়। যদি ৰ'দ নাথাকে আমি জুইতো সেকিব পাৰোঁ। এতিয়া আহক আমি ইয়াতে পিঠা বনাম। আগতে আমাৰ মা আইতাহঁতে এই পিঠা থালিত বনাইছিল। আপোনালোকে থালি চিনি পায় নিশ্চয়। এতিয়া এইবিলাক প্ৰায় নোহোৱাই হ'ল। পিঠাকেইখন কুকাৰতে বনাম মই। তাৰ বাবে পানী গৰম হৈ আছে। পিঠাগুড়িখিনি মাজতে দিব, তাৰপিছত দুয়ো ফালৰ পৰা পাতখন জাপি দিব। পিঠাখন বান্ধিবৰ বাবে মই কলপাতৰ ঠাৰিডালৰ পৰাই এই ৰছীডাল বনাই লৈছোঁ। আমাৰ মা আইতাহঁতে আগতে ধান খেৰেৰে বান্ধিছিল। এখন পিঠা বান্ধিলোঁ, এতিয়া বাকীবোৰো বান্ধোৱা হওক। এতিয়া কুকাৰ এটা লৈছোঁ। ইয়াতে গৰম হৈ থকা পানীখিনি দিছোঁ। ইয়াতে মই পিঠাবোৰ দিছোঁ। গৰম পানীত দিয়াৰ বাবে পিঠা হোৱাত বেছি সময় নালাগে। 2টা চিটি মাৰিলে আমাৰ পিঠা হৈ যাব। পিঠা বনোৱা হৈ গ'ল আমাৰ। এতিয়া মই আপোনালোকক 2খন পিঠা খুলি দেখুৱাইছোঁ। পিঠাবোৰ ধুনীয়া কোমল হৈছে। এয়া কলপাতৰ আঁচবিলাক বহিছে। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।